दिखियाजुलियाव थानाय सिराजुलि ब्रान्च सेन्ट्रेल बैंक अफ इन्डियायाव डाकाति खालामदों। मोनथिनो मोननाय बायदिब्ला डाकाति खालामग्रा सुबुंफोरा फायारिं खालामनानै AK-47 पिस्तल आरो खुख्रि देखायनानै 8,50,000 रांखौ लानानै खारदों। সেইটো আপোনাৰ চেণ্ট্ৰেল বেংক চিৰাজুলি সেই আপোনাৰ 1 ঘণ্টা আগতে এৰাউণ্ড 11:46 12 কিবা টাইম আছিল মনত নাই চাব লাগিব। এইটো আপোনাৰ এটা 3জন গানমেন আহি কিনি গানটো দেখাই কিনি আপোনাৰ আমাৰ আমগাৰ্ডক 2-3 থপ্পৰ মাৰিলে। তো মাৰাৰ পিছত তেখেতক এইটো পইচাটো আমাৰ লৈ গৈছে। এপ্ৰক্সটো আপোনাক ক'ব নোৱাৰি, কিন্তু এপ্ৰক্স আপোনাৰ 5 to 6 লাখ আছে। তাত বেছি হ'ব পাৰিব, আমি কাউণ্টিং কৰা নাই। চৰি, গ্ৰাহকটো আছিল কিন্তু সিহঁতে পলাই গৈছে, চাই কিনি পলাই গৈছে। পিছত সিহঁতে এটা ফায়াৰিং কৰিছিল। ফায়াৰিংটো আপোনাৰ ইয়াতে পৰি আছিল। এটা AK-47 লৈ আহিছিল। এটা AK-47 না বৰা? অঁ, 3জন আহিছিল গানমেন। দুজনৰ গান আছিল, এজন আপোনাৰ কোদাল লৈ আহিছিল। হেলমেট আৰু আপোনাৰ মাস্ক, হেলমেট আৰু মাস্কটো 3জন। চৰি, গাড়ীটো যেতিয়া আমি ধৰিব যাবলৈ তেখেতে পালচাৰ লৈ আহিছিল, নম্বৰ প্লেটটো নাছিল তাতে। পালচাৰ, হা। হয় হয়, কি হৈছিলে? গাৰ্ড প্ৰথমতে এজন হেলমেট পিন্ধি ল'ৰা এজন সোমাই আহি সঁচাকৈ সোমাই আহি মোক পিষ্টল দি ফায়াৰ কৰিলে। ফায়াৰ নোহোৱা দেখি মই তাক গোবা মাৰি ধৰিলোঁ। গোবা মাৰি ধৰোঁতে বাহিৰৰ পৰা AK-47 আৰু এজনে খুকুৰি আৰু পিষ্টল লৈ আহি পেলাই খুকুৰি লৈ মোৰ ডিঙিত এনেকৈ মাৰি দিছিল। মই পিছ মুখ দিওঁতে তেখেতৰ যিজনক ধৰি আছিল পিষ্টল সৰি পৰিছে। তাৰপিছত মোক AK-47 দি হেণ্ডছআপ কৰি পিছত লৈ গৈছে। 4-5 গুৰ মাৰিছে। গুলি 2 ৰাউণ্ড ফায়াৰ কৰিছে। কি কয়, এই বেৰত লাগিছে লেফ্ট চাইড। মই ধৰি থকা অৱস্থাত ফায়াৰ কৰিছে, তেতিয়া এৰি দিবলৈ বাধ্য হৈছে। ভিতৰত 3জন আছিল, বাহিৰত এজন গেটৰ ভিতৰত ৰখি আছিল। প্ৰথমতে 2জনেই আহিছিল। মই এজনক যেতিয়া ধৰি ল'লোঁ, তেতিয়া ধৰি লওঁতে সেই AK-47 আৰু পিষ্টল লৈ 2জন খুকুৰি লৈ ভিতৰত আহি গৈছে। হেলমেট, মাস্ক 3-4 গুৰ মাৰিছে। অকণমান বিষ অনুভৱ কৰিছোঁ। আপোনাৰ গুৰি আহিছে? হয়, বুকুত গুৰি আহিছে, বাহুত গুৰি আহিছে, বহিবলৈ দিছে। কথা একো কোৱা নাই, মুখেৰে মাত মতা নাই। নাই মতা। চবৰ হাততে আছে পিষ্টল, খুকুৰি, AK-47 চেহেৰা দেখা নাই। এনেই খুব সম্ভৱতঃ দেখা অলপ বড়ো টাইপৰ নিচিনা মানুহ লাগে। बे जाथाया दिनै 12:45 जादों। মই বেংকৰ সন্মুখৰে এখন সোণাৰী দোকানত আছিলোঁ। তাৰপিছত প্ৰথম যেতিয়া এটা শব্দ শুনিছিলোঁ, শব্দটো শুনাৰ লগে লগে আমি প্ৰথম ভাবিছিলোঁ যে কিবা ট্ৰেন্সফৰ্মাৰ বাষ্ট হৈছে নেকি বুলি। ওচৰৰ সন্মুখৰ মানুহখিনিয়ে প্ৰথম তেনেকুৱা এটা মনতে ভাৱ হৈছিলে, কাৰণ এইকেইদিন জুইৰ এটা হৈ আছেতো। গতিকে চবেই ওচৰ সন্মুখৰ বাইক, চাইকেল চবেই চাইড কৰিব বিচাৰিছে। তাৰপিছতে তাৰ অলপ পিছতে চাই আছোঁ, আৰু এই ধোঁৱা চোৱা দেখোন একো ওলোৱা নাই, আৰু বেংকৰ সন্মুখত তেনেকুৱা কাষ্টমাৰো নাছিলে সেইখিনি সময়ত, নিৰঞ্জাল পৰিৱেশ। এনেকৈ চাই থাকোঁতেই দেখিলোঁ হঠাতে নীলা চাৰ্ট পৰিহিত এজন বেছি বয়সৰ ল'ৰা নহয়, তেওঁ 25-ৰ পৰা 30-ৰ ভিতৰৰ ল'ৰা হ'ব লাগে। তেওঁৰ হাতত এটা মই ডাঙৰ পিষ্টলেই দেখিছোঁ, আৰু সৰু নহয়, বন্দুক দেখিছোঁ। তাৰপিছত ফায়াৰিং কৰাৰ লগে লগে আমি সোণাৰীৰ পৰা ওলাই দৌৰ মাৰিছোঁ। আমাৰো ভয় লাগিছে, কিজানি সন্মুখত সোণাৰী দোকানখনত আহি সোমাই আহি বুলি এনেকৈ দৌৰা-দৌৰি কৰিছোঁ। তাৰপিছত দেখিছোঁ তাৰ লগে লগে আৰু তাত তেওঁতকৈ এজন চাপৰ হালধীয়া ৰঙৰ চাৰ্ট পিন্ধিছে, তেওঁ ওলাই আহিছে। হাতত একদম চিম্পুল 2টা বেগ, বজাৰ কৰা বেগ এটা আৰু এটা পলিথিনৰ নিচিনা দেখিছোঁ। আহি পেলাই একদম আৰামত আহি বাইকখনত উঠিছে। উঠাৰ পিছত ওচৰৰ মানুহখিনিয়ে চায়ে আছে। কোনোবাই অকণমান কিবা কোৱা শুনি তেওঁ আৰু এটা ফায়াৰিং কৰিছে। তেতিয়া যাবৰ সময়ত বাহিৰতো এটা ফায়াৰিং কৰিছে। মুঠতে 3টা শব্দ শুনিছোঁ আমি। তাৰপিছত ফায়াৰিং কৰি গুচি গৈছে। তাৰপিছত চবেই যেনিবা গম পাই দৌৰা-দৌৰি কৰিছে, কিন্তু তেতিয়ালৈকে তেওঁলোক গৈছে অলৰেডি। 3জন আহিছিল, 2খন বাইক, এখনত 2জন উঠিছে আৰু এখন ছিংগল। কোনফালে গ'ল? বৰচলা ৰোডত গৈছে। দিনটো পৰতে আজি ইয়াত ডকাইতি হৈ গ'ল আৰু বন্দুক লৈ আছে। আপুনি কি পাইছে তদন্ত? তদন্ত আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ। এওঁলোকে কোৱা মতে 3জন ল'ৰা আহিছিলে। 3জন ল'ৰা আহি পেলাই ভিতৰত সোমাই পেলাই তেওঁলোকৰ ছিকিউৰিটি থকা স্বত্বেও ছিকিউৰিটিক ঢাকা ঢুকা কৰি পেলাই গুলি ফুটাই পেলাই কেছ কাউণ্টাৰৰ ওপৰত থকা
পইচা লৈ গৈছে পইচা এমাউণ্টটো তেখেতসকলে ক'ব পৰা নাই এতিয়ালৈকে কি বন্দুক ব্যৱহাৰ কৰিছে ঠিক বন্দুকটো কি ব্যৱহাৰ কৰিছে এতিয়ালৈকে আমি ঠিক AK-47 দৰে লগা হৈছে যিটো খালী ফুকা পোৱা গৈছে তো এক্সপাৰ্টে গম পোৱা যাব আৰু পিছত